নমস্কাৰ, মোৰ নাম পাৰুল শইকীয়া। মই আজি গোটৰ বহি লিখাৰ সম্পৰ্কে কেইটামান কথা আপোনালোকৰ আগত ক'বলৈ আহিছোঁ। সেই নিয়মকেইটা হ'ল বহি গোট খোলাৰ প্ৰথমতেই আমি গোটৰ প্ৰচিডিংখনেই আমি প্ৰথমতে লিখোঁ। সেই প্ৰচিডিংখনত লিখাৰ আগমুহূৰ্তত আমি 5টা নিয়ম মানি চলিব লাগিব। সাপ্তাহিক সভা, সাপ্তাহিক সঞ্চয়, আভ্যন্তৰীণ ঋণ গ্ৰহণ, আভ্যন্তৰীণ ঋণ পৰিশোধ, পৰিষ্কাৰ আৰু সঠিক নথিপত্ৰ। সেই 5টা নিয়ম মানি চলাৰ পিছতে আমি সভা অনুষ্ঠিত কৰিব পাৰিম। সভাৰ যেতিয়া প্ৰথমেই আমি কাৰ্যবিৱৰণীখন লিখিবলৈ লওঁ, তাত আমি প্ৰথমতে তাৰিখ উল্লেখ কৰিব লাগিব, সময় উল্লেখ কৰিব লাগিব, আমি আত্মসহায়ক গোটৰ নামটো উল্লেখ কৰিব লাগিব। তাৰপিছতে কি কৰিব লাগিব, আত্মসহায়ক গোটৰ নামটো উল্লেখ, গাঁৱৰ নাম উল্লেখ কৰিব লাগিব, সভাৰ স্থান উল্লেখ কৰিব লাগিব, যিহেতু আমি প্ৰতিগৰাকী সদস্যৰ ঘৰে ঘৰে আমি সভাখন অনুষ্ঠিত কৰোঁ। সেই সভাত সভানেত্ৰী কৰা সদস্যগৰাকীৰ নাম উল্লেখ কৰিব লাগিব, গোটৰ সদস্যা কেইগৰাকী আৰু আজি সভাত কেইগৰাকী সদস্য উপস্থিত আছে সেই বিষয়ে উল্লেখ কৰিব লাগিব। তাৰ পিছতে লিখিব লাগিব সভাৰ কাৰ্যবিৱৰণী। তাৰপিছতে লিখিব লাগিব কাৰ্যবিৱৰণী 1 নম্বৰত লিখিব লাগিব প্ৰাৰ্থনাই আমাৰ সভাখনি অনুষ্ঠিত হৈছে। তাৰ 2 নম্বৰ লিখিব লাগিব পৰিচয়ে সকলো সদস্যই নিজৰ নিজৰ পৰিচয় উল্লেখ কৰিব। 3 নম্বৰ লিখিব লাগিব উপস্থিতি, মানে উপস্থিতি বহীত সকলো সদস্যই স্বাক্ষৰ কৰে সেই কথাটো উল্লেখ কৰিব লাগিব। 5 নম্বৰ লিখিব লাগিব যে সভাৰ সিদ্ধান্তসমূহ পৰ্যালোচনা। আপোনালোকে এটা কথা চিন্তা কৰি চাওক যে যোৱা সপ্তাহত হৈ যোৱা সভাখনৰ কাৰ্যবিৱৰণীখন সম্পাদিকাই বা লেখিকাই পাঠ কৰি শুনাব। যিহেতু আজি সভাখনি সঞ্চয় কিমান উঠিলে বা কোনোবাই মূলধন ঘূৰাই দিয়া নাই নেকি বা জমা কিমান উঠিলে সেই সম্পৰ্কে আজি আলোচনা কৰা হ'ব। সেয়েহে সকলো কথা উল্লেখ কৰিব, কোনে কিমান টকা জমা দিলে, কোনে আপোনাৰ সুত জমা দিলে সেই বিষয়ে উল্লেখ কৰিব। তাৰপিছতে আজি সভাখনে সঞ্চয় কিমান গ্ৰহণ কৰা হ'ল সেই বিষয়ে এটা দফা থাকিব, তাত উল্লেখ কৰিব লাগিব। আৰু নতুন ঋণৰ অনুমোদন দিয়া হৈছে নেকি সেইও এটা দফা, নতুন ঋণৰ অনুমোদন দিলে উল্লেখ কৰিব লাগিব। মূলধন আদায় কোনোবাই দিছে নেকি সেই সম্পৰ্কেও এটা দফাত উল্লেখ কৰিব লাগিব। তাৰপৰা আৰু এটা দফা বেংকৰ লগত লেনদেন যদি কৰে তেতিয়াহ'লে বেংকৰ লগত লেনদেনৰ এটা দফা আছে, সেই দফা উল্লেখ কৰিব লাগিব। চৰকাৰী আঁচনি বিষয়ে যদি আলোচনা হয় সেই বিষয়ে উল্লেখ কৰিব লাগিব। সেই অন্যান্য বিষয়ত শেষত লেখিকাই কাৰ্যবিৱৰণীখন পাঠ কৰি শুনাব আৰু লগতে অহা সপ্তাহৰ সভাখনি কাৰ ঘৰত অনুষ্ঠিত হ'ব সেই কথাটো উল্লেখ কৰিব। আৰু তাৰ মাজতে আৰু এটা কথা কওঁ, জমা খৰচ বুলি এটা শিতান আছে। সেই শিতানটো আপোনালোকে এনেধৰণৰ, যেতিয়া সাপ্তাহিক সভাত যিখিনি টকা সংগ্ৰহ হৈ মুঠ জমাত আপোনালোকে লিখিব আৰু খৰচ কিমান হ'ল আপোনালোকে সেইটো উল্লেখ কৰিব আৰু বেংকত কিমান টকা জমা কৰিলে তাৰ কথাও উল্লেখ কৰিব। সবিশেষ উল্লেখ কৰাৰ পিছতে অহা সপ্তাহৰ সভাখন কাৰ ঘৰত অনুষ্ঠিত হ'ব সেই কথাও আপোনালোকে উল্লেখ কৰি আজি সভাখন ঘোষণা কৰিব। আৰু প্ৰচিডিংখনৰ সৈতে 15টা দফা উল্লেখ কৰিব লাগে। সেই 15টা দফাৰ নিয়মাৱলীসমূহ আপোনালোকৰ আগত থুলমূলকৈ আজি বৰ্ণনা কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকক সুন্দৰকৈ প্ৰতিটো দফাৰ প্ৰতিখন বহীৰ বিষয়ে আপোনালোকক সুন্দৰকৈ বুজাই ক'ম। ঋণ খতিয়ান, সঞ্চয় খতিয়ান, উপস্থিতি বহি কেনেকৈ লিখে তাৰ ওপৰতো আপোনালোকক বুজাই ক'ম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো টিপি ল'ব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পায়। আৰু মই আজি বিশেষ নকওঁ, পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'সমূহ চাই থাকিব। সভাৰ শেষত সদস্যসকলে কাৰ্যবিৱৰণী বহীত সকলোৱে স্বাক্ষৰ কৰিব আৰু সভানেত্ৰী বাইদেৱে
সেই সভাখনি গৃহীত কৰিব। আপোনালোকে মোৰ প্ৰতিখন বহি লিখাৰ নিয়মৰ প্ৰণালী বা লিখাৰ নিয়ম নীতিৰ বিষয়ে আপোনালোকে যদি চাব বিচাৰে বা জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। প্ৰতিখন বহি তন্নকৈ লিখাৰ নিয়মৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সভাৰ শেষত সদস্যসকলে কাৰ্যকাৰিণী বহীত সকলোৱে স্বাক্ষৰ কৰিব আৰু সভানেত্ৰী বাইদেৱে সেই সভাখনি গৃহীত কৰিব। আপোনালোকে মোৰ প্ৰতিখন বহি লিখাৰ নিয়মৰ প্ৰণালী বা লিখাৰ নিয়ম নীতিৰ বিষয়ে আপোনালোকে যদি চাব বিচাৰে বা জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। প্ৰতিখন বহি তন্নকৈ লিখাৰ নিয়মৰ বিষয়ে মই সবিশেষ আপোনালোকক জনাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।